প্ৰথমতে মই কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰবাৰ আপোনালোকৰ মাজলৈ আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। আজি মই তেতেলীৰ গুড়েদি মিঠা আচাৰ বনাম। মইনো এই আচাৰবিধ কেনেদৰে বনাওঁ সেয়েহে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। বলকচোন আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। তেতেলীৰ মিঠা জ্বলা আচাৰ বনাম। তাৰ কাৰণে তেতেলীখিনি এনেকৈ 1 ঘণ্টামান এনেকৈ পানীত তিয়াই থৈ দিম। এয়া 1 ঘণ্টাৰ পিছত তেতেলীখিনি এনেকৈ উঠাই লৈছোঁ। চাট মছলা একেবাৰে শেষত চাট মছলা দিছোঁ। এয়া চাওক, তেতেলী জ্বলা মিঠা আচাৰটো ৰেডি হৈ গ'ল। কিমান ধুনীয়া হৈছে চাওকচোন, কালাৰটো দেখিয়ে খাওঁ খাওঁ লাগিছে নহয় জানো। মোৰ যদি তেতেলীৰ এই জ্বলা মিঠা আচাৰৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাব নহয় জানো। আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।